ছাত্ৰ-ছাত্ৰীৰ বাবে বুৰঞ্জীমূলক প্ৰশ্ন উত্তৰ। কোনজন দিল্লীৰ চুলতানে তামৰ মুদ্ৰা প্ৰচলন কৰিছিল? ইবতুতমিছে। কোনজন দিল্লীৰ চুলতানে ৪০ আমিৰৰ ক্ষমতা ধ্বংস কৰিছিল? গিয়াছুদ্দিন বলবনৰ। সম্ৰাট শ্বাহজাহানৰ দিনৰ বিখ্যাত ময়ূৰ সিংহাসনখন কোনে নিৰ্মাণ কৰিছিল? বাবাদল খাই। সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি আছিল? দীন-ই-ইলাহী। কোনজন দিল্লীৰ চুলতানে নিজকে দ্বিতীয় চিকন্দৰ শ্বাহ বুলি ভাবিছিল? আলাউদ্দিন খিলজীয়ে। কোনজন ৰাজপুত ৰজাই নিজ কন্যাক আকবৰলৈ বিয়া দিছিল? অম্বৰ ৰজা বিহাৰমিলে। ১৫২৬ চনত ইব্ৰাহিম লোদীক পৰাস্ত কৰা যুদ্ধখনৰ নাম কি? পানিপথৰ প্ৰথম যুদ্ধ। কোন চনত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হয়? ১৯১২ চনৰ ১২ এপ্ৰিলত। কোন চনত ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী গঠিত হৈছিল? ১৬৬৪ চনত। বিজয়নগৰ সাম্ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ সম্ৰাট কোন? কৃষ্ণদেৱৰায়। ১৫৭৪ খ্ৰীষ্টাব্দৰ কোনখন যুদ্ধত আকবৰৰ সৈন্যদলৰ হাতত মেৱাৰৰ শাসক ৰাণা প্ৰতাপ সিংহ পৰাজিত হয়? হলদিঘাটৰ যুদ্ধ। প্ৰায় ৬০০ বছৰ ধৰি শাসন কৰা আহোমসকলে অসমত কিমানজন ৰজাই শাসন কৰিছিল? প্ৰায় ৪০ জন ৰজাই শাসন কৰিছিল। কৰ্ণেল কোটৰ নেতৃত্বাধীন ইংৰাজ শক্তিয়ে লেলে নেতৃত্বাধীন ফৰাচী শক্তিক ১৭৬০ চনত পৰাস্ত কৰা যুদ্ধখনৰ নাম কি? ৱান-ডি-ৱাছৰ। ঐতিহাসিক পথৰু ঘাটৰ ৰণ কিমান চনত হৈছিল? ১৮৯৬ চনত। ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড লুই মাউণ্টবেটেন। ধন্যবাদ।